ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এনেকুৱা এটা ঠাই য'ত নেকি আপোনালোকে বহুত মজা কৰিছিলে এটা সময়ত। এতিয়া হৈছে বাৰিষা ছিজন। তুমি বাৰিষা ছিজন এই জেগাটো কেনেকৈ হৈ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি পালোঁ এতিয়া বাইপাছৰ পৰা চিধা আমি কেনেকৈ যাম আৰু কেনেকৈ বাকে যাম মই ইমান নাজানো। টপিৰ মোৰ লগত আছে আমাৰ মইনা কলিজা আছে, টপিৰ আমি গৈ আছোঁ দুটাই মিলি। আজি ৰাতিপুৱা মানে আৰু হৈছে আৰু টাইম টপিৰ ৰাতিপুৱা টাইমত চবে মৰ্ণিং ৱাক কৰাটো ইম্পৰ্টেণ্ট হয়। চব মই প্ৰত্যেকটো ভিডিঅ'ত গৈ থাকোঁ এইটো কথা। এতিয়া আমি প্ৰথমে তেল ভৰাব লাগিব, ছেকেণ্ড হাৱা চেক কৰিব লাগিব, থাৰ্ড আমি পূৰা জেগালৈ পাব লাগিব আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। মানে আৰু ভল আৰু মজা লাগিব আৰু আগৰ স্মৃতি আৰু এতিয়া তাজা স্মৃতি মজা লাগিব। বছ বল। গ'লো আপোনাৰ মুকলি বজাৰ, ধৰক নেকি এইটো কোৱা হয় মুকলি বজাৰ। Love me like you do, la la, love me like you do. Touch me like you do, touch me like you do. What are you waiting for? I go to our rasta. আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক কেনেকুৱা পাইছে। ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু বহুত কিবাকে কৰি দিব আৰু যদি দেখোঁ মাত্ৰ একদম খায়ে আছোঁ আৰু বেছি দিন নাই। মানে আমি ব্ৰহ্মপুত্ৰ চালোঁ আমাৰ পূৰা একদম আমি আৰু 4 মাহ আছে আপোনালোকৰ আকৌ মৰম চেনেল মানে মতলব চিজনৰ যদি আপোনালোকে এনজয় কৰিছিলে এইখন একদম ইয়াত আহিছোঁ। ইয়াৰ পৰা এণ্ট্ৰি কৰিম বুলি মানে জেগাটো ইয়াৰ পৰা নামি দিলোঁ আৰু অকণমান চাওঁ জেগাটো কিমানমান ধুনীয়া হৈ আছিলে বা আগত কেনেকুৱা আছিলে এতিয়া কি হৈ গ'ল। এতিয়া বৰ্তমান পানী আছে ইয়াত এতিয়া পিকনিক খাব নোৱাৰে, ছিজনো নহয় বাৰু। এতিয়া পানী ইফালে আছে ফটো তোলাত ব্যস্ত হৈ আছে। ইয়াৰ ফটো তোলাত ব্যস্ত আছে, মই ব্যস্তত আছোঁ আপোনালোকক ভিডিঅ' দেখুৱাত। আৰু মই আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব লগৰবিলাকক আপোনালোকৰ এইবিলাকত মই এনেকুৱা জেগা আপোনালোকক দেখুৱাই যাম আৰু ক'ত কি আছে কেনেধৰণে কি মানে চব দেখুৱাৰ চেষ্টা কৰিম। ময়ো আপোনালোকৰ মানে আৰু নেটৰ যোগেদি অনলাইন যোগেদি আপোনালোকক চিনাকি কৰিবলৈ মই চেষ্টা কৰিম। বছ ইমান মানে নহয় আৰু আছে, ইফালে যাবলৈ আছে। এতিয়া এইখন শুনে কিবা ফটো মাৰিবলৈ এইডালে কি ফটো মাৰি জানো। এতিয়া মই ইমান মাৰিব নাজানো গম নাপাওঁ, কিন্তু মাৰিম আৰু মানে ইনষ্টাগ্ৰামত এখন ফালিব লাগিবতো। কি ক'ম আৰু মাৰি দিম আৰু ন। মই আছোঁ এতিয়া কি ক'ম আপোনালোকে চাগে দেখি পেলাই গম পাইছে কোনটো জেগা হয় এইখন। ইয়াত কি লিখা আছে লওক আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম। মই আজি পূৰা একদম আগত কেনেকুৱা আছিলে এতিয়া কি হৈ আছে এইখন জেগা সেইখন ঠাই য'ত নেকি আপোনালোকে ইয়াত এসাঁজ হ'লেও ভাত খাইছিলে আৰু এবাৰ হ'লেও আপোনালোকে পূৰা মানে ধুনীয়া মনটো পূৰা এইটো কৰি পেলাই আপোনালোকে ইয়াত এনজয় কৰিছিলে। এইখন জেগা মই আজি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আন ছিজন য'ত নেকি আৰু 4 মাহ আছে, 4 মাহ পিছত আকৌ আপোনালোকে ইয়াত এইখন ঠাইতে এনজয় কৰিব পাৰিব আৰু এইখন ঠাইতে আপোনালোকে আকৌ আগৰ নিচিনাকৈ আগৰ দৰে আকৌ হৈ যাব। এতিয়া বাৰিষা ছিজনৰ কাৰণে অকণমান ইয়াত অফ ছিজন নহয় মানে আৰু ৰুম চুম দিয়ে কিন্তু শুনামতে আৰু এতিয়া বৰ্তমান তেনেকৈ চাবলৈ মানে এনজয় কৰা ইমানটো এইটো নাই আৰু তো সেইটো কাৰণে মই আপোনালোকক মানে ভিতৰত সোমাম আৰু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত যিটো নেকি মানুহ আছে দাদা বা যিয়ে নহওক
এই দাদাজনৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম আৰু ইয়াৰ বিষয়েও মই অকণমান জানিবলৈ চেষ্টা কৰিম। মই নেকি মোৰ বহুত আশা আছিলে জানিবলৈ আৰু ইয়াৰ বিষয়ে মই নিশ্চয় জানিবলৈ চেষ্টা কৰিম। এতিয়া বলক ভিতৰলৈ। প্ৰথমে আমি ইয়াৰ গেটখন মানে আৰু গেট আৰু একদম এইটো একদম পিয়ৰ মানে একদম এইটো আৰু যে প্ৰব্লেম নাই। ইয়াত কি লিখা আছে গম পাব চাগে, কুমৰিক চুদুম ৱেলকাম কিবা কিবি ভাষাত লিখা আছে। ইয়াত মানে এটা বস্তু চাবলগীয়া, এটা দেখিছেনে নাই? পূৰা একদম পিয়ৰ এইটো দি ভাড়া দি পূৰা এইটো কৰা আছে, মানে পিয়ৰ একদম চব বস্তু একদম। ইফালে আছে আপোনাৰ মানে এটা ধুনীয়া পৰিৱেশ। এতিয়া বৰ্তমান ধুনীয়া পৰিৱেশ হৈ আছে ইয়াত, ইমানো বেয়া নহয়। ভিতৰত সোমালোঁ। ভিতৰত সোমাই আপোনালোকে দেখিবলৈ আছে এইটো বগৰী গছ এণ্ড বগৰী গছৰ তলত এনজয় কৰা য'ত নেকি ঠাই এণ্ড ইয়াত কুৰ্চি, ইফালে টেবুল, মানে একদম পূৰা পিয়ৰ এইটো দি বনাইছে, ভাড়া দি বনাইছে। আৰু আশা কৰোঁ আপোনালোকৰ চাৰিমাৰ ভিতৰত এইখন জেগাত আকৌ আপোনালোকে এনজয় কৰিবলৈ পাব। আৰু ইয়াত মানে চব পিয়ৰ বস্তুৱে আৰু চব নেকি চব লেতেৰা নহয় আৰু এইখন জেগা আৰু এইখন ঠাইত। আৰু আপোনালোকে চাব পাৰে একদম দুটা মৰম লগা আৰু আছে ইয়াত মেকুৰী এটা আৰু এটা আছে ইয়াত এটা। এই হৈছে আপোনাৰ কেণ্টিন, য'ত খানা চানা ফুৰুচ ইফালে কেণ্টিন। আৰু আমি যাম এইফালে, মানে ইফালে যাম য'ত নেকি তাত আপোনাৰ ৰুম মানে এইটো আছে, ৰুম লৈ দেখিব পাৰে, এইটো লৈ দেখিব পাৰে। ইয়াত ৰুম আছে, এইটো লৈ চাম। আৰু যদি দৰ্জা খোলা আছে সোমাই যাওঁ, মানে কেলৈ আমি মানুহ জগাব বিচৰা নাই। এতিয়া আমি ৰাতিপুৱাকৈ আহিছোঁ, চাই ভৰিয়া টোপনি শুই আছে সিহঁতে। আৰু এটা আমাৰ এটা খুৰাক আমি সুধিছিলোঁ যে ভিডিঅ' বনাব পাৰিব নেকি, সিহঁতে কৈছে পাৰিব, এলাও দিছে। তো সেইকাৰণে আমিও চান্সত ডান্স মৰা নিচিনাকৈ সোমাই গৈছোঁ। আৰু ইয়াত চব বগৰী গছ আছে, কিন্তু ইণ্টাৰেষ্টিং বস্তু বগৰী গছ আছে, কিন্তু ইণ্টাৰেষ্টিং বস্তু এটাই, য'ত এতিয়া গৰাই অকণমান মাটিবিলাক লৈ গ'ল। য'ত নেকি আগৰ ৰাস্তা আছিলে, এইফালে ৰাস্তা আছে, এই ৰাস্তাৰ পৰা মানে কি হয় গৰাই কোৱাই লৈ গ'ল অকণমান। তুমি এটা আগৰ ৰাস্তা নাই, ৰাস্তা অকণমান সোমাই আহিলেগৈ ৰাস্তাটো। আৰু সেইফালে আছে আপোনালোকৰ দেখিব পোৱা মতেতো জানে আৰু কি হয়, মই নক'লোঁ হয়। আৰু ইয়াত যাওক মানে ক'বলৈ গ'লে আগৰ নিচিনাই হৈ আছে, কিন্তু ইয়াত চাবলগীয়া বস্তুটো মানে কি আগৰ যেনেকৈ লাইটিং আছিলে, নাইট এইবিলাক চং বা গাৱা এইবিলাক আছিলে। আৰু য'ত নেকি এইবিলাক আছিলে মানে যে দলং চলং আছিলে আৰু কি বুলি কয় মানে বহুত কিবা কিবি আছিলে, কিন্তু এইবিলাক এতিয়া নাই। দেখিব পৰা মতে গম পোৱা গৈছে যে ইয়াত এতিয়া আগতকৈ যিটো নেকি মাটিডোখৰ আছিলে, এই মাটিডোখৰৰ পৰা এতিয়া পানীয়ে লৈ গ'ল। তুমি অকণমান ভিতৰলৈ আহিলে এইটো প্ৰত্যেক বছৰে হৈ থাকে, য'ত নেকি এতিয়া পানীৰ মৰ্জি, ব্ৰহ্মপুত্ৰ পানীৰ মৰ্জি, তাই যি মন যায় যেনেকৈ কৰিব মন যায়, ইয়াৰ মৰ্জি মতে হয় চব বস্তু, আমাৰ মতে নহয়। তুমি যেনেকৈ মৰ্জি তেনেকৈ কৰিবই লাগিব আমিও। তুমি আপোনালোকে চাব পাৰে অকণমান আৰু এখন মই আগলৈ লৈ যাম, য'ত নেকি গৰাখহনীয়া মানে য'ত নেকি ৰাস্তা আছিলে, দেখুৱাব চেষ্টা কৰিম মই। তুমি জেগা জমিন আৰু ইয়াত এতিয়া মেইনটেনেঞ্চটো ইমান নাই আৰু, য'ত নেকি মেইনটেনেঞ্চ যেনেকৈ ছিজনত কৰে, এতিয়া আনছিজন বুলি কৰা নাই, য'ত নেকি এইবিলাক এইটো কৰা নাই ইমানটো। 4 মাহৰ পাছত আকৌ আপোনালোকে এনজয় কৰিবলৈ পাব এইখন জেগাত আকৌ মেইনটেনেঞ্চ হৈ যাব কেইদিনৰ পাছত। আকৌ আপোনালোকে এনজয় মানে পূৰা আৰু দিন ৰাতি এনজয় কৰিব পাৰিব এইখন জেগাত। আপোনালোকে পিকনিক কৰিব পাৰিব, এইখন জেগাত গান চান যি মন যায় চব কৰিব পাৰিব। ইয়াৰ মজা হে। ট্ৰি হাউচ আছিলে, ট্ৰি হাউচ, এতিয়া ট্ৰি হাউচটো নাই, এতিয়া ট্ৰি হাউচটো এতিয়া এইটোৱে আছে। তাৰপাছত এইকণ এইকণটো আপোনালোকে চবেই জানে, নক'লেও হয়। এই ব'ৰ্ডটোৰ কথা আপোনালোকে চবেই জানে, নক'লেও হয় মই। আৰু বুজাবলৈ কোনো প্ৰয়োজন নাই এইখন ব'ৰ্ডৰ কথা। আৰু এইখন ট্ৰি হাউচটো য'ত নেকি এতিয়া নাই বৰ্তমান। আৰু মই সুধিম মোৰ লগৰটোৰ পৰা। এতিয়া এইটো হ'ল মানে আৰু হেল্ল' গাইজ, এইটো মিৰিজোঙাই তোৰ মই ইয়াৰ পৰা কিছুমান বস্তু গৈ থাকে। সেইটো কেইবাৰ গৈছে ইয়ালৈ বহুতবাৰমান অহা হৈছে।
তুমি বহুত বাৰ ই মাৰি মোতকৈ 3 গুণ নলেজ আছে তো মই ইয়াৰ পৰা মই জানিব চেষ্টা কৰিম ইয়াত চেঞ্জিং কি আছে এতিয়া বৰ্তমান কি আছে ইয়াত এতিয়া কি নাই বহুতখিনি চেঞ্জিং হৈ গ'ল ইয়াত যিমানখিনি এতিয়া বস্তু আছিলে আগৰ এতিয়া সেইখিনি বস্তু নাই যিহেতু বানৰ সহায়ত যিখিনি উটি গৈছে আৰু এনেই ইমান ধুনীয়া এটা পৰিৱেশ ইমান সোনকালে বিনষ্ট হোৱাটো আমিও নিবিচাৰোঁ আমাৰো ভাল লাগে ইয়াত আহি পেলাই আমিও ফূৰ্তি কৰোঁ এনজয় কৰোঁ বহুত মানুহ আহে ইয়ালৈ নৱেম্বৰৰ পৰা ছিজন ষ্টাৰ্ট হৈ যায় ইয়াত সেইখিনি আৰু বাকী বস্তুখিনি যিখিনি উটি গৈছে বানে লৈ গৈছে সেইখিনিৰ কাৰণেতো আৰু এই কাৰণেতো আমি দুখ কৰি লাভ নাই কেলৈ এটা জেগাই তেনেকুৱা তুমি দুখ কৰি লাভ নাই আমি আশা কৰোঁ আমি আকৌ 4 মাহৰ পাছত আকৌ আগৰ নিচিনা আগতকৈ আকৌ ভালকৈ আগতকৈ আৰু 3 গুণ চাগে ভালকৈ বনাব এইবাৰ মোৰ মতে মানে এই বছৰটো দেখিছে এই বছৰ কেনেকৈ হৈ গৈছিলে যোৱা বছৰ মানে তুমি এই বছৰ আকৌ 3 গুণকৈ ভালকৈ বনাব চাগে এইটোৱে আছিলে এটা ভিডিঅ' মৰা য'ত নেকি বাঘমৰাৰ আমাৰ চব মানুহে এতিয়া বহুত মজা মানে বহুত ভাল পাইছিলে ইয়াত গৈ টুৰিষ্ট হিচাপে গৈ এইবিলাক সৰু সৰু এই ঘৰবিলাকত এই হাউচবিলাকত এই ৰুমবিলাকত য'ত নেকি আছিলে মানুহবিলাক এদিন হ'ল এক নিশা হ'লেও আছিলে আৰু এক নিশা হ'লেও ইয়াত এনজয় কৰিছিলে আৰু একদিন হ'লেও ইয়াত প্ৰত্যেকটো মানুহে এইখন জেগাতে পিকনিক খাইছিলে এইখন জেগাত ভাত এসাঁজ খাইছিলে এইখন জেগাত লগৰ বন্ধু হৈ পেলাই ইয়াত এটা আহি য'ত নেকি মানুহে আজিকালি চাই মানে কি হ'ল নিজৰ লগ বন্ধু পাহৰি গৈছে তুমি মোবাইলত চব হয় কিন্তু এইখন জেগাতে য'ত নেকি লগ বন্ধু লগ হৈ মানে ইয়াতে আছিলে আৰু নিজৰ মনৰ য'ত নেকি নিজৰ এটা মনোহৰ এইটো কথা আছে এইবিলাক শ্বেয়াৰ কৰিছিলে আৰু আশা কৰোঁ এইখন জেগা যে ভগৱানে এনেকৈ ৰাখক খুবচুৰত হয় য'ত নেকি মানুহে আৰু গোটেই জীৱন গোটেই বছৰটো য'ত নেকি মানুহে ইয়াত আহি পেলাই নিজৰ মনৰ নিজৰ কথাষাৰ নিজৰ এইবিলাক যাতে ইয়াত শ্বেয়াৰ কৰিব পাৰে আৰু ইয়াত এনজয় কৰিব পাৰে মানুহে আশা কৰোঁ মই ভিডিঅ'ত ইমানো বেছি দীঘল নকৰোঁ কিন্তু আৰু অকণমান দীঘল কৰিম য'ত নেকি ইফালে লৈ যাম যদি ঘূৰি যোৱা সময়ত আপোনালোকক দেখুৱাম এইখন মানে জেগাটো আৰু অকণমান জেগা আছে তাত মই দেখুৱাম এতিয়া আৰু কি ক'ম আপোনালোকে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি ইমান যেতিয়া মই কষ্ট কৰিছোঁ যদি আপোনালোকে শ্বেয়াৰ কৰে আপোনাক ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰি যাতে ভাল লাগে আৰু এটা আৰু মানে বেলেগ জেগাত গৈ দেখুৱাবলৈ মানে মন যায় এইটোৱে আৰু আপোনালোকে আৰু কৈ দিবা আৰু হৈছিলে য'ত নেকি আগৰ ৰাস্তা এইটো আছিলে আপোনালোকে দেখিব পাইছে যে আগৰ ৰাস্তাটো এতিয়া পানীয়ে লৈ গ'ল তো আগৰ ৰাস্তাটো এতিয়া ৰাস্তা আছে অকণ ভিতৰত এইফালে আছে এতিয়া ৰাস্তা এইটো কাৰণে বেয়া লাগে বস্ত কি ক'ম আৰু এইটোৱে আছিলে অকণমান বাকী আছিলে বুলি কোৱাটো আৰু যদি ভিডিঅ'টো আপোনালোকে যদি ভাল পোৱা হয় তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব যে আপোনালোকৰ যদি মোৰ ভিডিঅ'ত যোনে চায় য'ত নেকি আপোনালোকে ইয়াত এইখন জেগাত য'ত আগত গৈছিলে য'ত আগৰ যদি আপোনালোকৰ ফটো মৰা আছে আপোনালোকে ফটোবিলাক দি দিব যিমান এইটো ফটো মৰা আছে ভাল ফটোবিলাক যিটো পচন্দ কৰা ফটোবিলাক মোক দিব আৰু এই ফটোবিলাকৰ বিষয়ে মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কিবা এটা বিষয়ে মই গাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জনাবলৈ নাপাহৰিব এইখন জেগাৰ য'ত নেকি আপোনালোকৰ স্মৃতিকেইটা য'ত নেকি আপোনালোকে ইয়াত স্মৃতি এইবিলাক আছিলে এই স্মৃতিকেইটা আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব অ'কে এইটোলৈ মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ